হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনালোঁ প্ৰাউড অফ ইণ্ডিয়া আছাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি এই ভিডিঅ'টোত আলোচনা কৰিম আছাম পুলিচৰ পোষ্টবিলাক এপ্লাই কৰোঁতে কি কি ডকুমেণ্ট লাগিব আৰু লগতে বাৰ্থ চাৰ্টিফিকেট কম্পালচৰি নেকি এই বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে কি কৰিব, আছাম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট SLPRBত গৈ মেলি আপোনালোকে এই নটিফিকেশ্যনটো আপোনালোকে চেক কৰিব পাৰে। ইয়াত কি কি লিখা আছে ডকুমেণ্টবিলাক মই আপোনালোকক দেখুৱাই দিছোঁ ভালদৰে। ইয়াতে লিখা আছে যে প্ৰথমতে ডকুমেণ্টত লিখা আছে চাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ, অৰ্থাৎ বয়সৰ কাৰণে আপোনালোকে যিটো চাৰ্টিফিকেট এজ প্ৰুফৰ কাৰণে, তো সেইটো ইয়াতে লিখা আছে এডমিট কাৰ্ড নাইবা চাৰ্টিফিকেট অফ SSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন। ইয়াতে আপোনালোকক কোনো বাৰ্থ চাৰ্টিফিকেট কম্পালচৰি কথা লিখা নাই। বহুতে ভিডিঅ' বনাই কৈ আছে যে বাৰ্থ চাৰ্টিফিকেট প্ৰয়োজন হ'ব। ইয়াতে কোনো প্ৰয়োজন হ'ব বুলি লিখা নাই। ইয়াতে লিখা আছে এডমিট কাৰ্ড হ'ব লাগিব SSLCৰ নাইবা SSLCৰ চাৰ্টিফিকেট, য'ত ডেট অফ বাৰ্থটো আছে সেইখন হ'লেই হ'ব, ঠিক আছে। তো দ্বিতীয়তে ইয়াতে কি লাগিব, পাছ চাৰ্টিফিকেট মেট্ৰিকৰ নাইবা হায়াৰ ছেকেণ্ডেৰীৰ লাগিব, ঠিক আছে। তো তাৰ পাছত লাগিব মাৰ্কশ্বিট, মেট্ৰিকৰ নাইবা হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট লাগিব। আৰু 4 নম্বৰত লিখা আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন, যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পৰা যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকে সেই কাৰ্ডটো লাগিব। আৰু লগতে যদিহে আপোনালোকে হোম গাৰ্ডৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে 3 বছৰ কৰা হ'ব লাগিব হোম গাৰ্ডত। তো আপোনালোকে সেই চাৰ্টিফিকেটো দিব পাৰে, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন। আৰু লগতে চাৰ্টিফিকেট অফ VDPৰ যদি মেম্বাৰ হয় আপুনি, তেনেহ'লে আপোনালোকে 3 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব, অৰ্থাৎ 3 বছৰ কাম কৰি থকা হ'ব লাগিব আপোনালোকে। তো নেক্সট কাষ্ট চাৰ্টিফিকেটটো লাগিব। আৰু লগতে যদিহে আপোনালোকৰ স্পৰ্টছ NCC চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে দিব পাৰে। আৰু লগতে এপইণ্টমেণ্ট চাৰ্টিফিকেট SPO ইছ্যুড বাই দ্য কনচাৰ্ণ ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ। আৰু যিসকলে SPO কেটেগৰীৰ হৈ এপ্লাই কৰিছে তেওঁলোকে ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচৰ ফালৰ পৰা যিখন এপইণ্টমেণ্ট দিয়ে, তো সেই এপইণ্টমেণ্ট চাৰ্টিফিকেটখন লাগিব। যদিহে আপোনালোকৰ NDAB এক্স কেডাৰ হয়, NDAB এক্স কেডাৰৰ যদিহে আপোনালোকৰ চাৰ্টিফিকেট আছে তো আপোনালোকে দিব পাৰে। আৰু সেই চাৰ্টিফিকেটখন স্পেচিয়েল ব্ৰাঞ্চ নাইবা হেডকোৱাৰ্টাৰ অফ আছাম পুলিচ, অসম পুলিচৰ হেডকোৱাৰ্টাৰ নাইবা স্পেচিয়েল ব্ৰাঞ্চৰ দ্বাৰা ইছ্যু কৰা হ'ব লাগিব, ঠিক আছে। তো নেক্সট আহিলে আপোনালোকে যদিহে বেছিক নাইবা এডভান্স হোম গাৰ্ডৰ বাবে ট্ৰেইনিং কৰিছিলে তেনেহ'লে আপোনালোকে সেই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো দিব পাৰিব। আৰু লগতে আৰু যদিহে আপোনালোকে VDPৰ মেম্বাৰ হয় তেনেহ'লে আপোনালোকে 3 বছৰ কৰি থকা হ'ব লাগিব। আৰু লগতে ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচৰ ফালৰ পৰা ইছ্যু কৰা হ'ব লাগিব, ঠিক আছে। তো ইয়াতে আমি পালোঁ যে বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে কোনো কম্পালচৰি বিচৰা নাই। ইয়াত এডমিট কাৰ্ড নাইবা SSLCৰ এক্সামিনেশ্যনৰ চাৰ্টিফিকেট দিলেই হ'ব, য'ত ডেট অফ বাৰ্থটো আছে আপোনালোকৰ সেইটো দিলেই হ'ব, ঠিক আছে। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটোলৈ যদিহে নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।